Friends, welcome back to my YouTube channel PK Vlogs 87. PK Vlogs 87 লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনালোঁ। আজি আমি আহি আছোঁ বাগানৰ মাজেৰে, গোলহাট বাগানৰ মাজেৰে। তো আপোনালোকক বাগানৰ পৰিৱেশটো দেখাই যাওঁ, কেনেকুৱানো পৰিৱেশটো বাগানৰ। কাৰণ নিজৰ কামত আহিছোঁ, কামত আহি থাকোঁতে আপোনালোকক বাগানখনৰ অকণমান পৰিৱেশটো দেখাওঁ বুলি ভাবিলোঁ। এয়া হ'ল শিৱ মন্দিৰ, বৰ সুন্দৰকৈ সজাই থৈছে। এইপিনে যাম কেনে আচ্ছা, এটা গাঁৱৰ পৰিৱেশৰ মাজত আমি আহি আছোঁ। সুন্দৰ চাৰিওফালে সেউজীয়া গছ গছনিৰে ভৰা। তামোল বাগান। ককাই চেপা লৈ আহিছে। আমি পালোহি কঁঠালগুৰি ৰেলৱে ষ্টেচন। ষ্টেচনটো তেনেকুৱা খাই যাওঁ বুলি আহিলোঁ। সুন্দৰ হৈছে ষ্টেচনটো, গৈ সন্ধিয়া হ'বৰ সময় হৈ গ'ল। ঘৰলৈ আহিছিলোঁ নিজৰ ব্যক্তিগত কামত। তো আহোঁতে ষ্টেচনতে বোলো এপাক সোমাই যাওঁ, চাই যাওঁ বুলি ভাবিলোঁ। ভিডিঅ' বনোৱাৰ কোনো লক্ষ্য নাছিল, কিন্তু ষ্টেচনটো ভাল লগাৰ কাৰণে ভিডিঅ' এটাকে বনাই লওঁ বুলি ভাবিলোঁ। ডেকা ল'ৰা যাওঁগৈ ব'লা। এইটোৱে হ'ল কঁঠালগুৰি ষ্টেচন।